হেল্ল' গাইজ, সকলোকে গুড ইভিনিং। এতিয়া আছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সন্মুখত আৰু চাওক মোৰ আগফাল পিছফাল চাৰিওফালে মানুহ দেখিছোঁ আৰু বহুত দিনৰ পৰা দেখি আছিলোঁ ছ'চিয়েল মিডিয়াত ৰিলছ ভিডিঅ' ইনষ্টাগ্ৰাম একদম ভৰি পৰিছে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পদূলি। তো আজি আহিলোঁ আৰু গেটৰ সন্মুখতে আহি পালোঁ। ভাইৰেল হৈ পৰিছে, আপোনালোকে দেখিব পাৰিছে ৰিলছ মানুহৰ সমাগম। দেখি তো আছোঁ। আজি গুৱাহাটীত ঢেৰ ৰাতিপুৱাৰ পৰা ঘন কুঁৱলী পৰি আছে আৰু এতিয়া আবেলি হৈ গ'ল, তথাপিও সূৰ্য আজি দেখি নাপালোঁ। বাৰু আজি ঠাণ্ডাত সকলোৱে জেকেট পৰিধান কৰি স্মাৰক চাবলৈ আহিছে আৰু এতিয়া সোমাব লাগে ভিতৰত আৰু ভিতৰৰ পৰিৱেশটো দেখুৱাব চেষ্টা কৰিম। আমাৰ ছোৱালীজনী আহিছে আৰু মানুহজনীও আহিছে, সকলোকে লৈ আহিছোঁ, ফেমিলি লৈ আহিলোঁ আৰু বহুত এক্সাইটেড সোমাওঁ ভিতৰলৈ। আৰু সকলোৱে আহিব। গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত এটা ধুনীয়া লোকেশ্যন। বহুত ধেৰ মানুহ এখন এতিয়া ভিতৰলৈ যাওঁ, আৰু নেক্সট ধেৰ মানুহ গাইজ দেখুৱাম।